এটি সহজ উপায়েৰে তৈয়াৰ কৰিব পৰা গাঁৱলীয়া ৰেচিপি লৈ আহিছোঁ। আজি মই ৰান্ধিবলৈ লৈছোঁ মাটিকান্দুৰী ৰেচিপি। এই মাটিকান্দুৰী কাটি লোৱা হৈছে গাঁৱলীয়া শাক। মাটিকান্দুৰী বহুতে চিনি নাপাবও পাৰে। এয়া কুঁহিকুৰি আগটো কোমল কোমল এনেকুৱা কুঁহিটো আৰু মচুৰ দাইল লগত দিয়া হ'ব, কণ বিলাহী, পিঁয়াজ, নৰসিংহ পাত দুখিলামান দিব লাগে, ৰচুন, আদা আৰু নেমু টেঙা। পোনপ্ৰথমে মচুৰ দাইলখিনি বইল কৰি লোৱা হৈছে। এতিয়া কেৰাহীখন পাতি তেল দি লৈছোঁ। তেল অলপ বেছি দি নিদিলেও হ'ব। পাত দুখিলামান তাৰপিছত পিঁয়াজ, ৰচুন, হালধি দিছোঁ, জিৰা গুটি দুটামান দি দিছোঁ, ধনিয়া অলপ দি দিছোঁ, তাৰপিছত কণ বিলাহী দি দিয়া হৈছে। এতিয়া লৰাই থাকিব লাগিব। এতিয়া মাটিকান্দুৰী শাকখিনি ঢালি দিয়া হৈছে। অকণমান স্লাইডকৈ নিমখ দিয়া হৈছে। অলপ দেৰি ঢাকি দিছোঁ যাতে অকণমান সিজি লয়। বইল কৰা দাইলখিনি ঢালি দিয়া হৈছে। দাইলখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া উতলিবৰ কাৰণে ঢাকি দিছোঁ। এই নেমু কাটি লৈছোঁ অকণমান পানীৰ লগত ৰসটো ওলাবৰ কাৰণে। ৰসটো ওলাবৰ কাৰণে কাটি লৈ নেমুখিনি দাইল উতলিলে চব্জিটো উতলাৰ পিছত নেমুখিনি ঢালি দিয়া হৈছে টেঙা হ'বৰ কাৰণে। এতিয়া মাটিকান্দুৰী ৰেচিপি হৈয়ে গ'ল, উতলিব ধৰিছে আৰু অলপতে খাব পৰা হৈ গৈছে আৰু। লৈ আনিছোঁ মাটিকান্দুৰী। মোৰ ল'ৰাটোৱে টেষ্ট কৰি চাব কেনেকুৱা হয়, পিছত আপোনালোকক জনাব। ঠিক আছে তেন্তে আপোনালোকে দেখিলে আমাৰ মায়ে বনোৱা মাটিকান্দুৰী ৰেচিপি। আজি মায়ে এতিয়া মাৰ চেনেলৰটো প্ৰথম ভিডিঅ' আৰু আপোনালোকক এতিয়া মই খাই জনাব বিচাৰিছোঁ কেনেকুৱা টেষ্টটো মই ক'ব বিচাৰিছোঁ। ঠিক আছে, মজা হৈছে। আপোনালোকে ৰেচিপিটো দেখিলে বহুত চিম্পুল হয়, একেবাৰে সহজ হয়। কাৰণ এই মাটিকান্দুৰী যিটো শাক গাঁৱত একেবাৰে সহজে উপলব্ধ, সহজে পোৱা যায় আৰু স্বাস্থ্যৰ কাৰণেও ভাল। আৰু এই লকডাউনৰ সময়ত আমি ঘৰতে এইবিলাক সহজ কম সময়ৰ ভিতৰতে দাইলৰ লগত এনেকৈ মাটিকান্দুৰী দি ভালকৈ আমি এইটো ৰেচিপিটো তৈয়াৰ কৰিব পাৰোঁ। আৰু বস্তুটো দেখিতে আপুনি যিটো চিম্পুল পাইছে, কিন্তু খাই তেনেকুৱা নাভাবিব, খাই একদম মজা। ভাতৰ লগত এতিয়া এইটো দাইলটো আমি এনেকৈ নাখায় আৰু
ভাতৰ লগত আপুনি ধুনীয়াকৈ এসাঁজ ভাত খাব পাৰে ধুনীয়াকৈ। আৰু এয়াই আছিলে। এতিয়া মায়ে কিবা এটা ক'ব যে প্ৰথম মাৰ এইটো চেনেলটোৰ নাম হৈছে কোঁৱৰণীৰ কিচেন। মাৰ নাম জোনমণি কোঁৱৰ, সেইকাৰণে জোনমণি সেইকাৰণে নামটো ৰাখিছোঁ কোঁৱৰণী কিচেন। আৰু মা কৈ দিয়া যে সকলো দৰ্শকসকলক কৈ দিয়া যে চেনেলটো ভাল সঁহাৰি জনাব লাগে চেনেলটোৰ, কাৰণ প্ৰথম এইটো ভিডিঅ'। আৰু মোৰ চেনেল মিষ্টাৰ কৈলানৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে সকলোৱে যেন মাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।